নমস্কাৰ আগৰ যেটো ব্লগ আছিল ব্লগটোকে কন্টিনিউ কৰিছো কাৰণ আমাৰ বস্তুটো আহি গল বস্তু এইটো তাত পৰি আছে এটো খোলা আছে ন এটো ভিতৰত খোলা নাই Hola. আমি এতিয়া আকৌ সেন্ট্ৰেল মল আহিব লগা এটা পৰিস্থিতি আমাৰ ছোৱালীটো কিটো কি ঘড়িটো এতিয়া হেৰি হৈছে আমি জিপিএস টো চালু কৰিব পাৰিলো কিন্তু আমি সেলুলাৰটো চালু কৰিব পৰা নাই সেইটো মানে আমি চালু কৰিব পৰা বস্তু নহয় এটো কই আছে এতিয়া লাগা হোৱাই নাই এতিয়া মানটো হেয়া থাকিলে মোৰ সবতকে পছন্দ হৈছে এটো ঘড়ি কাম এবাও নহলে ঘড়ি কাম কিবা একাউন্ট কি কৰিব লাগে ই সিম টো এক্টিভেট নোহোৱা হল হি নিজেটো কৰিব পৰা নাই কি কামত এটা চাওচোন আমি কৰিব পাও ন কি কামত আমি আহি ঘৰ পাই গলো হে এটা মেইন কথাটো হল হেতুত মই এটা আকৌ লাগিব লাগিব এটা সব প্ৰবলেম সলভ হৈ গল মেইন প্ৰবলেমটো এটা সলভ হোৱা নাই ফোনটো যদি এটা এটো ফোন যদি এটা মই সুইচ অফ কৰি দিলো তে মই যদি এটো ফোনৰ পৰা লগাও ফোন তে ঘড়িটোত ফোনটো নাহে মেইন এটা প্ৰবলেম হৈ আছে এটো ঘড়িটোৰ নিয়মমতে ফোনটো আহিব লাগে যদি সেলুলাৰ অপচনটো থাকে এটা প্ৰবলেমটো আমাৰ এটা এখিনতে হৈ আছে বাকি সব সলভ হৈ গল লাস্ট টাইম আইছাম নহলে আকৌ কাইলে তা অসল লৈ যাম এটো আকৌ ফোন সুইচ অফ কৰি দিলো এটো ফোন পৰা মাৰিছাম আই গল এটো ফোন সুইচ অফ আছে সুইচ অফ থাকোতে ঘড়িলে ফোন আহিছে মজা বচা তুমি দিয়া বস্তুদি পুরা কাম চলি আছে ইয়াত এটা আমাৰ হেনা ৰশ্মি বৈ ভাত খাবলৈ মাতি পেলা দিছে গিফট আমি ইয়াতে মাংস বনাই খাইছো তাকে বুক দেখাই দিছো এবাৰ